ডাঙৰীয়ালৈ আবেদন। আমাৰ হাতবোৰ চুটি যোৰা দি দি আমি বাট এটা সাজিছোঁ। সেই বাটেদি আপোনাক আমি ৰজাৰ কাষলৈ পঠাইছোঁ। আমাৰ হৈ ৰজাক দুআষাৰমান ক'ব। আমি টেটু ফালি চিঞৰি চিঞৰি বোবা খোৱা মানুহ ডাঙৰীয়া, অথচ কোনেও নুশুনে আমাৰ কথা। অপেক্ষাৰ দীঘলীয়া বাটত দৌৰি দৌৰি সম্প্ৰতি আমি ভাগৰুৱা। ডাঙৰীয়া, আমি কিমান আৰু কেনেদৰে নিৰন্ন দিনবোৰ পাৰ কৰি আহিছোঁ, কেনেদৰে দুখবোৰক আমি হজম কৰি আহিছোঁ, অথচ বিক্ৰী কৰা নাই আমাৰ বিবেক। কিয় আমি বাৰে বাৰে হত্যা কৰি আহিছোঁ বা হত্যা কৰিব লগা হৈছে গজি উঠা আমাৰ সেউজীয়া স্বপ্নবোৰক। ইচ্ছাৰ ফাঁচিকাঠত কতবাৰ আমি মৃত্যুদণ্ড দিছোঁ নিজস্ব জীৱনবোধক। কোনেও আমাক নুসুধে, কোনেও নুবুজে, বুজিবলৈও চেষ্টা নকৰে। আমাৰো স্বপ্ন আছে ডাঙৰীয়া, অথচ তাতোকৈও আছে আশংকাৰ ডাৱৰ, দুঃস্বপ্নৰ আন্ধাৰ। কিয়নো বাৰিষাবোৰ আহিলেই নদীবোৰে উফন্দ পাতে, মথাউৰি ছিঙি থান বান কৰে আমাৰ স্বপ্ন, শইচ আৰু পথাৰ। হৃদয়বোৰে ৰাউচি জোৰে জীৱন জীৱিকাৰ অনিশ্চয়তা। কিয়নো ভয়াবহ সময়ে আমালৈ কঢ়িয়াই আনে দেও লগা খবৰ, য'ত খৰ্ব হয় আমাৰ সহজাধিকাৰ। ভেটি এৰি আমি ভগনীয়া হওঁ, মাটি এৰি আমি হওঁ ভূমিহীন আৰু স্বাধিকাৰ বঞ্চিত নাগৰিক। আমি নিঃস্ব ডাঙৰীয়া, অসহায়, নিৰুপায়ৰ দুমোজাত অৰণ্যৰ সপোন দেখো কেতিয়াবা। অৰণ্যৰ বাটবোৰ আমাৰ যেন ন্যায্য প্ৰাপ্তিৰ সম্ভাৱনাময় ঠিকনা। অৰণ্যৰ বাটবোৰে আমালৈ আনি দিব যেন পোহৰময় আশাৰ বতৰা। বহু আশাৰে আপোনাক আমি ৰজাৰ কাষলৈ পঠাইছোঁ। আমাৰ হৈ ৰজাক দুআষাৰমান ক'ব। ডাঙৰীয়া, আমাৰ বাবে আপুনি বাট এটা সাজিব, যি বাটেৰে আমি নৱজীৱনৰ শুভযাত্ৰা কৰিম। সুদিনৰ বৰ্তমানত আমি লিখিম সুনিশ্চিত সোণালী ভৱিষ্যতৰ নাম, অন্যথা যুদ্ধ এখন হ'ব। স্বাধিকাৰৰ বাবে যুঁজি যুঁজি একো নহ'লেও আমি তেজৰ নদীত সাঁতুৰিম। কবি দেৱজিৎ লাহন, আবৃত্তিকাৰ ধৰ্ম গগৈ আৰু সংগীত ব্যৱস্থাপনা অনুপম দেউৰী।